তুমি তোমাৰ স্বামীৰ হাত জীৱনটোৰ সম্ভৱ ভক্তি আৰু সেৱা শুশ্ৰূষাৰে খুজিলা। এতিয়া তুমি ঘৰলৈ গৈ তেওঁৰ সৎগতি অৰ্থে সেইটো কাৰ্য কৰাগৈ। সেদিন স্বামীৰ সংগ তিৰোতাৰ ঘাটখন, স্বামীৰ সংগ ত্যাগ কৰাটো তিৰোতাৰ বাবে উচিত নহয়। সেদিন পণ্ডিতসকলে মহাপুৰুষৰ লগতে সাত খোজ কৰি মৃত্যুৰ সম্বন্ধ ঘটে আৰু মই আপোনাৰ পাছে পাছে ইমান দূৰ বান্ধাইছোঁ। মোৰ আপোনাৰ লগত নিশ্চয় মিত্ৰতা সম্বন্ধ ঘটিছে। মণিসকলৰ মতে ধৰ্মই প্ৰধান আৰু আপুনি ধৰ্মৰাজ। সকলো প্ৰাণে আপুনি মুছলমান ঘৰলৈ লওক। আজি এই সাবিত্ৰীও আপোনাৰ ওচৰত ঘৰলৈ লৈছোঁ সাবিত্ৰী, তোমাৰ যুক্তিপূৰ্ণ কথা শুনি মই পৰম সন্তোষ পালোঁ। সেইবাবে তোমাক মোৰ এটা বৰ দিব মন গৈছে। সত্যৱানৰ জীৱন দানৰ বাবে তোমাক কি বৰ লাগে কোৱা, মই দিবলৈ প্ৰস্তুত, মাথো তুমি বুজা। সেদিন মোৰ সফৰি ৰাজ্যৰ অসহ্য ধন বিভূতি দৈশক্য হেৰুৱাই অতি কষ্টে বনৰ মাজতে জীৱন কৰিছে যাপন। এনে অৱস্থা দেখি সদায় মোৰ অন্তৰ দেই হৈ থাকে। গতিকে আপুনি এই পুৰুষে কৰা প্ৰদান যেন মোৰ সফৰি ৰাজ্যৰ ধন অসহ্য বিভূতি আৰু দৈশক্য পুনৰ ঘূৰাই পায়। তথাস্তু। তোমাক মই সেইবোৰকে কৰিলোঁ প্ৰদান। এতিয়া যাওঁ মই নিজ স্থানলৈ।
প্রাণীর প্রতি দয়াদান অহিংসা প্রকাশ করাই হয়েছে সর্বপ্রথম মূল মন্ত্র। সেই মানুষের সুরত ভক্তি করে হরণাগত শত্রুকে আশ্রয় দিয়ে এই অবদান আজ আপনার কুশলতা আশ্রয় রয়েছে দেবে। সাবিত্রী, তোমার কথাবোৰ বৰ সাৰুৱা আৰু মন প্ৰাণ জৰুৱা। তোমাৰ এনে তত্ত্বগধুৰ কথা শুনিলে জ্ঞানীজনৰো জ্ঞান বাঢ়িব। সেইবাবে তোমাক মোৰ আৰু এটি বৰ দিব মন গৈছে। সত্যৱানৰ জীৱন দানৰ বাহিৰে অন্য কিবোৰ লাগে সোধা, মই দিবলৈ প্ৰস্তুত। আপুনি যদি মোৰ প্ৰতি সন্মান কৰিছে তেন্তে মোক এই বৰকে কোনো প্ৰদান মই জানো নিশ্চয় আমি অনুসৰ পৰা 400 বছৰ জীয়াই থকাকৈ একোটি সুপুত্ৰ সন্তানৰ মাতৃ খাব পাৰোঁ। এই বৰকে কোনো প্ৰদান, এই বৰকে কোনো প্ৰদান, এই বৰকে কোনো তথাস্তু। মোৰ স্বামীৰ জীৱন ঘূৰাই দিয়ক দেৱে, মোৰ স্বামীৰ জীৱন ঘূৰাই দিয়ক। ৰ'ব দেৱে, ৰ'ব। এই আপুনি কি কৰিছে দেৱে? আপুনি যদি মোৰ স্বামীৰ জীৱনটো লৈ যায় তেন্তে মই কোন স্বামী অনুসৰ পৰা 400 বছৰ জীয়াই থকাকৈ একোটি সুপুত্ৰ সন্তানৰ মাতৃ হ'ব পাৰিম। আপুনি নিজে এতিয়া মোৰ সঁচা হ'বলৈ দিয়ক দেৱে, আপুনি নিজে এতিয়া বৰ সঁচা হ'বলৈ দিয়ক, আপুনি নিজে এতিয়া বৰ সঁচা হ'বলৈ দিয়ক। লুপ্ত হ'ল আজি জমৰ গৌৰৱ। ত্ৰিভুৱনে হাঁহিব মোক দেৱ সমাজে। তথাপিও মোৰ বৰ সুন্দৰ ভাৱ দিব নোৱাৰোঁ। সাবিত্ৰী, তোমাৰ জ্ঞান আৰু বুদ্ধিৰ ওচৰত মই পৰাজয় স্বীকাৰ কৰিছোঁ। তোমাৰ কৃতি ঘোষিব লগতে এয়া লোৱা তোমাৰ স্বামীৰ জীৱন। ধন্য দেৱে, সাবিত্ৰীৰ প্ৰতি আপোনাৰ অপাৰ কৰোণা, অপাৰ কৰোণা। এতিয়া তুমি যোৱা আৰু ময়ো যাওঁ নিজ স্থানলৈ। মই কাম সুন্দৰ পাৰিব এয়া দেখোন মানুহ ভিতৰে জীৱিত গোটেই গাঁও চেঁচা পৰি তাৰমানে মৃত্যু ঘটিছে। ভগৱান এই মৃতকৰ প্ৰতি কৰোণা কৰি এওঁকে বৈকুণ্ঠ ঠাই দিয়ে যে বৈকুণ্ঠ ঠাই দিয়ে যে মই দৃষ্টিশক্তি
লাভ কৰিছো মই মই সকলো দেখা পাইছো বাৰু চাওঁচোন কোন দুৰ্গতিহাই এই অৰণ্যৰ মাজত মৃত্যুক ললে খবতে এবারে পিতা বলি মাছ বাচ্চা বাচ্চা মাছ বাচ্চা তুমি মোর দৃষ্টিশক্তি লয় যোৱা মোক মাৰি দিয়া মোক মুক্তি দিয়া আমার বন্ধু বর্তমানে করেছে
সতীত্ব কোণে জন্ম ৰজক কৰিব লাগে স্বামীৰ জীৱন ঘূৰাই আনিছোঁ এয়া পিতা যোৱা কেনেদৰে স্বামী প্ৰাণ পাই উঠি আপোনালোকক পিতা পাই বুলি কৰিব সম্বোধন স্বামী মই বাৰু বহুত সময় হ'লো নেকি এইবোৰ কথা পাছত জানিবি বল যাওঁ আমি এতিয়া অৱন্তী ৰাজ্যলৈ দুৰাত্মা উগ্ৰসেনক বধ কৰি উদ্ধাৰ কৰোঁ ৰাজ সিংহাসন যোৱাৰ সময়ত